নমস্কাৰ ভিউৱাৰ্ছ, আপোনালোকে চাই আছে ৰুমাল হিটছ। 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জয়মতীৰ জৰিয়তে আৰম্ভ হোৱা অসমীয়া চলচ্চিত্ৰ উদ্যোগটো আজি প্ৰায় 9টা দশক অতিক্ৰম কৰিলে। এই দীঘলীয়া সময়ছোৱাত এই ছবি উদ্যোগটোৰ বহুতো উত্থান আৰু পতন দেখিবলৈ পোৱা যায়। বিশেষকৈ এই শতিকাৰ প্ৰথম দশকৰ শেষৰ পিনে এই চলচ্চিত্ৰ জগতলৈ ভাবুকিৰ সৃষ্টি হয়, কিন্তু দ্বিতীয় দশকৰ মাজভাগৰ পৰা এক আশাৰ বতৰা আহি পৰে। কিন্তু পুনৰ কোভিড সৃষ্ট পৰিৱেশৰ বাবে এই চলচ্চিত্ৰ জগতলৈ এক ভাবুকিৰ সৃষ্টি হয়। বৰ্তমান পৰিৱেশ কিছু উন্নত হোৱাৰ পৰিপ্ৰেক্ষিততে অসমীয়া চলচ্চিত্ৰ জগতলৈ পুনৰ কেইখনমান চিনেমা মুক্তি লাভ কৰাৰ পথত। ইয়াৰ লগে লগে বহুতো নতুন চিনেমাৰো কাম আৰম্ভ হৈছে। বিগত কেইবামানত বহুতো চলচ্চিত্ৰ মুক্তি পাইছে যদিও এইসমূহ চিনেমাহে বাণিজ্যিকভাৱে সফল হ'ব পৰা নাই। অৱশ্যে ইয়াৰ মাজৰে কেইখনমানে কিছু সাফল্য দেখুৱাবলৈ সক্ষম হৈছে। তেন্তে আহকচোন আহিবলগীয়া কেইখনমান অসমীয়া চলচ্চিত্ৰৰ বিষয়ে আপোনালোকক জনাওঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগে আগে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ' লাইক কৰিব নাপাহৰিব। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। অহা 28 অক্টোবৰ তাৰিখে মুক্তি পাবলৈ গৈ আছে ৰজনী বৰ্মনৰ দ্বাৰা পৰিচালিত এখন বহু প্ৰত্যাশিত পলিটিকেল একশ্যন থ্ৰিলাৰ ফিল্ম, এখন বিগ বাজেটৰ ফিল্ম লংকাকাণ্ড। ইয়াত অভিনয় কৰিছে বহুতো নপুৰণি শিল্পীয়ে: নিপন গোস্বামী, ৰীনা বৰা, চম্পক শৰ্মা, মৃদুল ভূঞা, বিবেক বৰা, মুনমী ফুকন, অতুল পাচনি আদিয়ে। ছবিখনৰ ডায়লগ আৰু ষ্টৰী ৰজনী বৰ্মনৰে। মিউজিক কৰিছে অজয় ফুকন, ৰাহুল গৌতম শৰ্মা, মৃণাল বৈভৱ। এই গানবোৰত কণ্ঠনি কৰাইছে জুবিন গাৰ্গ, নীল আকাশ আদিকে ধৰি বহুতো নপুৰণি জনপ্ৰিয় শিল্পীয়ে। ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰ মুক্তি পাইছে। ট্ৰেইলাৰটোৰ পৰা আমি গম পাইছোঁ যে চিনেমাখন বহুতো উন্নত মানৰ হ'ব। ইয়াৰ দৃশ্যগ্ৰহণ অতি সুন্দৰ, লগতে কোৰিঅ'গ্ৰাফিও বহুত সুন্দৰ হৈছে। আগৰ অসমীয়া চিনেমাৰ তুলনাত এইখনৰ একশ্যনো বহুত উন্নত হৈছে। আপোনালোকক জনাইছোঁ যে এই একশ্যন ডিৰেকশ্যন কৰিছে চাউথ একশ্যন টিম এটায়ে। তো এইখন আপোনালোকে চাব, আশা কৰোঁ বহুত ভাল পাব। দশরাত রাবণ জ্বলিবই, জ্বলামে অহা 4 নৱেম্বৰ তাৰিখে আহি আছে বহু প্ৰত্যাশিত বন্ধু। ত্ৰিদীপ লাহনৰ দ্বাৰা পৰিচালিত এইখন এখন বন্ধুত্বৰ ওপৰত আধাৰিত ছবি। ইয়াৰ কাহিনী লিখিছে অমিত জৈন আৰু দীপক বিখানীয়ে। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা নয়ন নীলিম, বিবেক বৰা, জ্যোতিষ্মান, লগতে লোকেল কম্ফুখ্যাত বনি দেউৰীয়ে। মানে চৰকাৰে কি আকৌ দীপাৱলীৰ এনাউন্সমেন্ট কৰিছে নেকি? ছবিখনৰ মোচন পোষ্টাৰ আৰু প্ৰমোচনেল ভিডিঅ' মুক্তি পাইছে যদিও এতিয়ালৈকে ট্ৰেইলাৰ মুক্তি পোৱা নাই। পাৰ্থৰ সংগীতেৰে এই ছবিখনত কণ্ঠনি কৰাইছে নয়ন নীলিম আৰু জুবিন গাৰ্গ ডাঙৰীয়াই। ইতিমধ্যে ছবিখনৰ 4টাকৈ গীত মুক্তি পাইছে। ছবিখনৰ টাইটেল ছংটোৰ ভিডিঅ' চাই ক'ব পাৰোঁ যে এইখন ছবি বহুতো আকৰ্ষণীয় হ'ব। দৰ্শকে ইয়াত কমেডি আৰু ড্ৰামা দুয়োটাই সোৱাদ বিচাৰি পাব। গতিকে সকলোৱে 4 নৱেম্বৰ তাৰিখে ঘৰলৈ যাব আৰু বন্ধুক আগ কৰি ল'ব বুলি আশা কৰিলোঁ। গতিকে 4 নৱেম্বৰ তাৰিখে ওচৰৰ ছবি গৃহলৈ যাওক আৰু এই ছবিখন উপভোগ কৰক। অহা 14 অক্টোবৰ তাৰিখে আন এখন একশ্যন থ্ৰিলাৰ মুভি মুক্তি হ'বলৈ গৈ আছে। ক্ৰেয়ন 3 প্ৰডাকশ্যনৰ দ্বাৰা নিৰ্মিত ঘোষ্ট অফ মাইখুলি।
পাৰ্থক্য এটাই, হৰিণে দৌৰে বাচি থাকিবলৈ আৰু বাঘে দৌৰে খাই জীয়াই থাকিবলৈ। ছবিখন পৰিচালনা কৰিছে পংকজ চৌৰামে আৰু অভিনয় কৰিছে জনপ্ৰিয় পৰিচালক তথা অভিনেতা বাৰুল ইছলাম, লগতে অভিনয় কৰিছে কমল লোচন, দৰথী ভৰদ্বাজ আৰু জলি লস্কৰ আদি নপুৰণি শিল্পীয়ে। ছবিখনৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৰাজীৱ ক্ৰ ডাঙৰীয়াই। ছবিখনৰ টিজাৰটোৰ পৰা গম পোৱা গৈছে যে ছবিখনত এক নতুনত্বৰ সোৱাদ পোৱা যাব। ইতিমধ্যে ছবিখনৰ টাইটেল ট্ৰেকটো মুক্তি পাইছে আৰু ছবিখনত সংগীত প্ৰদান কৰিছে মনদীপ তাৰো ডাঙৰীয়াই। Is it just a dream or reality? Hey, can you see me tonight? ছবিখনৰ দৃশ্য গ্ৰহণো এক সুন্দৰ লোকেশ্যনত কৰা দেখা গৈছে, গতিকে আপোনাৰ ওচৰৰ ছবি গৃহত চাবলৈ পাব 14 অক্টোবৰ তাৰিখে খোস্তৱ মাইখুলি। মাইখুলি হয়, ইয়াত মানুহে নিজৰ ইচ্ছামতে আহে, কিন্তু ইয়াৰ পৰা ওলোৱাৰ সিদ্ধান্ত মাইখুলিয়ে কৰে। এই বৰ্ষৰে শেষৰ পিনে মুক্তি পাবলগীয়া আন এখন বহু প্ৰত্যাশিত বিগ বাজেটৰ ছবি হ'ল ৰাজনীতি। মঞ্জিত শৰ্মাৰ ডিৰেকশ্যনেৰে ৰাজনীতি হ'ল এখন পলিটিকেল থ্ৰিলাৰ ফিল্ম। ছবিখনৰ চিত্ৰায়িত কাহিনী জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ, লগতে চিনেমাখনত অভিনয় কৰিছে বহুতো জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে। তপন দাস, জুবিন গাৰ্গ, বৰষাৰণী বিষয়া, গীতাৱলী ৰাজকুমাৰী, সঞ্জীৱ শৰ্মা আদি নপুৰণি শিল্পীয়ে। লগতে চিনেমাখনৰ সংগীতৰ কাম কৰিছে জুবিন গাৰ্গ, তৰালী শৰ্মা, জয়ন্ত কাকতি, অজয় ফুকন, লগতে দৰ্শনে। আজিৰ পৰা প্ৰায় 2 বছৰ আগতে যিহেতু এইখন ফিল্ম মুক্তি পোৱাৰ কথা আছিল, সেয়েহে 2 বছৰ আগতে ইয়াৰ এটা ট্ৰেইলাৰ আৰু টাইটেল ট্ৰেকটো মুক্তি পাইছিল। ট্ৰেইলাৰটো চাই আমি ক'ব পাৰোঁ যে বক্স অফিচত এই চিনেমাখনে বহুতো টকাৰ ব্যৱসায় কৰিব, লগতে দৰ্শকক আঁকোৱালি ল'বলৈ সক্ষম হ'ব। লগতে ইয়াৰ ট্ৰেইলাৰৰ ডায়লগ কেইটাই দৰ্শকক বিশেষভাৱে চাপ বহুৱাবলৈ সক্ষম হৈছিল। আৰু যিহেতু এই বৰ্ষৰে শেষৰ পিনে এই ফিল্মখন মুক্তি পাব, সেয়েহে আন এটা অফিচিয়েল ট্ৰেইলাৰ মুক্তি পাবলৈ গৈ আছে। আপোনালোকক জনাওঁ যে চিনেমাখনৰ কাহিনী দুজন বন্ধুৰ ওপৰত আধাৰিত, য'ত এজনে কালক্ৰমত মুখ্যমন্ত্ৰী হয় আৰু আনজনে এটা সংবাদ মাধ্যমৰ লগত জড়িত হৈ পৰে। আৰু এদিন ঘটনাক্ৰমে দুয়ে এদিন এটা গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰত মুখামুখি হ'বলগীয়া হয়, য'ত কাহিনীটোৱে এটা নতুন মোড় লাভ কৰে। সংকুচিত দেশৰ সীমান্ত দিনে দিনে যায় কমি, বাঢ়ে মাথো বাঢ়ে বিপন্ন বিষণ্ণ দেশ আৰু তাৰ মাটিকালি। অহা 25 নৱেম্বৰ তাৰিখে মুক্তি পাবলৈ গৈ আছে দিগন্ত শৰ্মাৰ দ্বাৰা পৰিচালিত এখন একশ্যন তথা ক্ৰাইম থ্ৰিলাৰ মুভি ৰন। হৰগৌৰী প্ৰডাকশ্যনৰ এটি 5 বছৰীয়া প্ৰকল্পৰ চেষ্টাত অন্ধবিশ্বাস, নিমনীয় সমস্যা আৰু উগ্ৰপন্থীৰ সমস্যা আদিৰ উপস্থাপনেৰে এই ৰন ছবিখন নিৰ্মাণ কৰা হৈছে, য'ত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেতা ব্ৰজেন বৰা, ৰাগনীতম আৰু দিগন্ত শৰ্মা আদিৰ লগতে বিভিন্ন নপুৰণি শিল্পীয়ে। অনুমানহে কৰিছিলোঁ। What are you talking? অনুমান নহয়, পুলিচৰ ইনফৰমেশ্যন কংক্ৰিট হ'ব লাগে। কাকলি প্ৰিয়া, পলাশ শইকীয়া, ৰিপন মিণ্টু, নয়ন ভৰালীৰ সংগীতেৰে ছবিখনত কণ্ঠনি কৰাইছে দিক্কু শৰ্মা, কাকলি প্ৰিয়া আদি নৱগত শিল্পীয়ে। ইতিমধ্যে দিক্কু শৰ্মা আৰু কাকলি প্ৰিয়াৰ পখিলাৰ পাখিত শীৰ্ষক গীতটোৱে মুক্তি লাভ কৰিছে, লগতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এইখন এখন
সম্পূৰ্ণৰূপে বাণিজ্যিক ছবি অহা 25 নৱেম্বৰ তাৰিখে আপোনাৰ ওচৰৰ ছবিগৃহত চাবলৈ পাব ৰথ